নমস্কাৰ বন্ধুসকল, কেনে আছে? নিশ্চয় ভালে থাকক, কুশলে থাকক। মই লিপিকাই আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া চাওক, আমি এটা জাৰ্ণিত ওলাই আহিছোঁ। একচুৱেলি আমি এখন বিয়ালৈ আহিছিলোঁ, কিন্তু বিয়া খোৱা জেগাখিনিতে গম পালোঁ ইয়াত কলীয়া গোসাঁই নামৰ এখন থান আছে, যিখন থানৰ বহুত মহত্ব আছে। গতিকে মোৰ চাবলৈ মন গ'ল আৰু লগতে আপোনালোককো দেখিবলৈ মন গ'ল। সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই লওঁ, আপোনালোকেও চোৱা হ'ব, মই নিজেও চোৱা হ'ব। তেনে ব'লক আমি একেলগে সেই থানখনতনো কি আছে, ইয়াৰ মহত্ব কি জানি লওঁ। ব'লক তেনে কলীয়া গোসাঁই থানলৈ। তেনে বন্ধুসকল, মোৰ এই যাত্ৰাত মোৰ লগত আছে মোৰ হাজবেণ্ড, মোৰ ল'ৰা ছোৱালী দুটা আৰু আমাৰ লগত আমাৰ অতিকৈ মৰমৰ আমাৰ এটা ভাইটি, নাম তুলতুল। সিও আমাৰ লগতে ওলাইছে। এয়া আমি সকলো একেলগে যাত্ৰা কৰিছোঁ। এয়া চাওক, ৰাস্তা ঘাট কিমান ধুনীয়া, সুন্দৰ পৰিৱেশ, সঁচাকৈ বৰ ভাল লগা। এই কলীয়া গোসাঁই থান আচলমতেদি বালিপাৰাৰ পৰা 1 কিলোমিটাৰ দূৰত ভিতৰুৱা অঞ্চলত আছে। আমি গৈছিলোঁ ৰাঙাপাৰা এখন লগুণদিয়নী বিয়া খাবলৈ। বিয়াখনতে গম পালোঁ যে ইয়াতো এখন তেনেকুৱা বিশেষ মহত্ব থকা থান আছে। থানখনৰ নাম কলীয়া গোসাঁই থান। এই থানখনৰ বিশেষ মহত্ব এটাই, ইয়াত নিমখ দান দিয়া যায়। নিমখ দান দিলে বোলে মনৰ কামনা সিদ্ধি হয়। সেইকাৰণে ব্যতিক্ৰম থান বুলি ভাবি চাবলৈ বৰ হেঁপাহ লাগিল। গতিকে এবাৰ চাই আহোঁ বুলি ওলালোঁ। ব'লক। এয়া চাওক, আমি প্ৰায় থানৰ সন্মুখ পাইছোঁহি। থানৰ মূল গেটখন এইখন, এইফালেদি আমি সোমাই যাব লাগিব। এইখন গেটেৰে কলীয়া গোসাঁই থানলৈ যাত্ৰা হয়। এয়া কাষতে এখনেই দোকান আছে, বাকী ওচৰত তেনেকুৱা দোকান নাই। মহত্ব আছে যদিও ইমান জনবসতি সম্পন্ন জেগা নহয়। তথাপি পৰিৱেশটোত গৈ নিশ্চয় ভালেই পাব আপোনালোকে। মোৰ ভালেই লাগিছে এতিয়ালৈকে। দেখা যাওক ভিতৰত কি হয়। এয়া আমি মূল গেটেৰে সোমাই আহিছোঁ। এয়া চাওক, এয়া মূল গেটেৰে আমি থানৰ ভিতৰলৈ সোমাই আহিছোঁ। থানৰ ভিতৰলৈ যোৱা ৰাস্তাৰ এয়া কিছু অংশ আপোনালোকক দেখুৱাইছোঁ। খুব কম মানুহ ইয়াত আছে, কিন্তু পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া, ঠাণ্ডা, বিৰাটেই ভাল লাগিছে আহি। এয়া চাওক, ভিতৰলৈ আমি সোমাই আহিছোঁ। ফাইনেলি আমি ইয়াত থান পালোঁহি। এয়া চাওক থান। আমি দেৰিকৈ পোৱাৰ কাৰণে ইয়াত মানুহৰ সংখ্যাটো কম। আগবেলা বোলে বহুত মানুহ হয়, আমি পিছবেলা পাইছোঁ, গতিকে আমি খুব কম মানুহ পাইছোঁ। কিবা পাতিছিলে নেকি বাৰু? কি পাতি? চোৱাচিতা পণ্ডিতে নিজে কৰে। কোনজন আছে পণ্ডিতৰ ঘৰত? এইটো ঘৰতে থাকে। এয়া মানে হেৰি কৰিব ন, লগুণদিয়নী পাতিব। ইয়াত অকল লগুণদিয়নীহে পাতে, ডাঙৰ বিয়াও পাতেনে? ডাঙৰ বিয়া পাতে ন? তাতে লগ পোৱা এজন মানুহৰ পৰা গম পালোঁ কাষতে পুৰোহিতৰ ঘৰ। এয়া পুৰোহিতৰ পিতেকৰ লগুণদিয়নী বিয়াৰ আয়োজন চলি আছে, আৰু ইয়াত লগুণদিয়নী, বৰ বিয়া সকলো ধৰণৰ অনুষ্ঠান ইয়াত হয়। গতিকে এয়া থানৰ মহিমাৰ কথাও কিছু ক'লে। মই ৰেকৰ্ডিং কৰিবলৈ অলপ অসুবিধা পালোঁ, গতিকে এয়া চাওক, আপোনালোকক দেখুৱাইছোঁ। মই বিশেষ অসুবিধাৰ কাৰণে নামঘৰৰ থানৰ ভিতৰত সোমাব নোৱাৰিলোঁ। মোৰ ছোৱালীয়ে ৰেকৰ্ডিং কৰিছে, মই তাৰ বাবে দুখিত। থানৰ ভিতৰ অংশ মোৰ ল'ৰা আৰু ছোৱালীয়ে ৰেকৰ্ডিং কৰিছে। মই আপোনালোকক কৈছোঁ যে মই অসুবিধাৰ কাৰণে থানৰ ভিতৰত সোমাব পৰা নাইকিয়া। এয়া মই বাহিৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ, সিহঁতে ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চাব। ভিতৰত এগছি অখণ্ড জ্যোতি জ্বলাই থয়, চাকি, যিটো চাকিত তেল পাইপৰ যোগেদি এনি টাইম গৈ থাকে। এটা ছিষ্টেমত ৰখা হৈছে, এটা টিঙত তেল ৰখা হৈছে। সেই তেলটোৰ সহায়েৰে চাকি গছলৈ তেল গৈ থাকে আৰু অখণ্ডভাৱে সেই চাকি গছ জ্বলি থাকে বুলি স্থানীয় ৰাইজে কৈছে। এয়া চাওক, ভিতৰ অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই থানখনৰ এটা বিশেষ মহত্ব বুলি ক'লে, বিশেষকৈ নিমখ দান দিলে যাৰ ল'ৰা নাই তেওঁলোকে ল'ৰা পায়, আৰু যাৰ সন্তান নাই তেওঁলোকে সন্তান পায়। অকল সন্তানৰ কাৰণেই নহয়, যিকোনো মনৰ কামনা অকল নিমখ দান দিলেই ইয়াত পোৱা যায়। এইখন থানৰ মহিমা সেয়ে, ইয়াত শৰাই নামত বিশেষভাৱে নিমখ দিয়া হয়। নিমখ দান দিয়া থান বুলি জনজাত। গতিকে বন্ধুসকল, আপোনালোকে যদি আহিব বিচাৰে নিশ্চয় আহিব পাৰে। সঁচাকৈ বৰ মনোমোহা দৃশ্য ইয়াত।
এয়া চাওক মোৰ ল'ৰাই এখোজ দুখোজকৈ ভিতৰলৈ গৈ আছে। অলপ দূৰ যোৱাৰ পিছত সি ভয়ত আকৌ দৌৰ মাৰিব। বায়েকৰ মাতত সি ভয় খাই দৌৰ মাৰিব। এয়া চাওক সি ধৰিছে ভয়ত। মোৰ ল'ৰা ছোৱালীকেইটাইও থানৰ ভিতৰৰ আৰু থানৰ কাষৰ পৰিৱেশ ইমানেই এনজয় কৰিছে, সিহঁত নামঘৰৰ ভিতৰৰ পৰা আহিব খোজা নাই। থানৰ ভিতৰতে সিহঁতৰ কাৰুকাৰ্য এয়া চাওক, দুয়োটাই ৰেকৰ্ডিঙত ব্যস্ত। আমি বাহিৰত ৰৈ সিহঁতক চাই আছোঁ। অকল কলীয়া গোঁসাই থানৰ এই ভিতৰকণেই নহয়, ইয়াৰ কাষতে শিৱৰ এটুকুৰ নিৰ্দিষ্ট জেগাও আছে, যাত শিৱৰাত্ৰিৰ দিনা বোলে ডাঙৰ পূজা আয়োজন কৰা হয়। এই কাষতে শিৱ মন্দিৰ এভাগ আছে। ঠিক মন্দিৰ বুলি ক'ব নোৱাৰি, ইয়াত শিৱ পূজা চলি থাকে। ইয়াতে শিৱৰাত্ৰি হ'লে ডাঙৰকৈ আয়োজন কৰে বুলি তেওঁলোকে জনালে আমাক। তেনে বন্ধুসকল, কেনে লাগিলে আপোনালোকৰ এই কলীয়া গোঁসাই থান? এইখিনি জেগাক লখৰা বুলি কোৱা যায়। গতিকে আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু এই থানখনলৈ নিশ্চয় এবাৰ আহিব। শেষত পুনৰ মই আকৌ এবাৰ ক'ম, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো বজাই দিব। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰে আপোনালোকৰ ওচৰত আহিবলৈ চেষ্টা কৰিম। আজিলৈ টাটা, বাই বাই।